মই ভাবিছোঁ পৃথিৱীখন যাবই নেকি, ধ্বংস হ'ব নেকি। কেইদিনমান কিমান ৰ'দ দিলে, আৰু আজি মানে বহুত দিনৰ পৰা পানী পৰি আছে মানে বৰষুণ পৰি আছে। চাওক না, এতিয়াও বৰষুণ পৰি আছে, আৰু আমাৰ ঘৰৰ অৱস্থা চাওক কেনেকুৱা হৈ গৈছে। মানে মই গোহালিত গৰুবোৰ বান্ধি থৈ দিলোঁ, আৰু এতিয়া যাম অকণমান বেৰাবলৈ। আৰু এইবোৰ চাওক না, কাদং গোটা ৰাস্তা মোৰ খালী ভৰি, কাৰণ মই চেণ্ডেল নিপিন্ধো। এই পানীত চেণ্ডেল কোনে পিন্ধে বে, পাছেদি গোটাই লাগি যায় পেনে ঠেনে। সেইকাৰণে মই এনেকৈ খালী ভৰি ওলাইছোঁ। আৰু এতিয়া বৰ্তমান মই পাকা ৰাস্তাদি যাম, ডাইৰেক্ট পাকা ৰাস্তাদি আপোনালোকক বানপানী অকণমান দুখাম। তো চাই দিয়ক ভিডিঅ'টো। পাই যাম। আৰু এতিয়া মই মানে অকণমান পাকা ৰাস্তাত বেৰাই আছোঁ, পাকাই বেৰাই আছোঁ। এইফালে চুঙি আছে, আমি এতিয়া বহোঁ। এতিয়া হ'লে বহাও নাযায়, কাৰণ এইফালে কিবাকিনি হৈয়ে থাকে। এইবিলাক গোটাই পানী হৈছে। এইফালে চাওক না, এইফালে গোটাই পানী হৈছে। এইবিলাক কি হ'ব মানে, দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ আগত মানে নাৱত আহিব না ক'ত বা আহিব, সেইকাৰণে পানী হৈছে। মানুহ আছে এইফালে, কাৰণে কেমেৰাটা অকণমান আগত লৈ আহিলোঁ। আৰু এইফালে চাওক পানীত দিছোঁ। আৰু এইফালে আমাৰ পাকা ৰাস্তা হৈ আছে, সেইকাৰণে এইবোৰ চিলটো দিছে। পাকা ৰাস্তাটো হৈ আছে কাৰণে এইখন ট্ৰাক লৈ আহিছে, কোনোবা তাতে থৈ দিছে। তো জুম কৰিব নোৱাৰোঁ, এখনতে ধৰি আছোঁ আমব্ৰেলা। আৰু মোৰ ফেচটো বা উঠে না নাই মইতো নাজানো। তো চাই থাকক এনেকৈ আন্ধাৰে মুন্ধাৰে মই চাকা লৈ যাই আছোঁ। এতিয়া বৰ্তমান এইফালে যাম, অকণমান আগত যাই কিনে দেখুৱাই আছোঁ। তো নাজাৰা চাওক, এইবোৰ চাওক কি কয় এইবোৰ হৈছে ৰোৱা ৰুইছে। আৰু এইফালেতো ধৰিছোঁ, এইটো যে আছে, এইটো ৰাউণ্ডটো যে আছে, এইটো বৈদ্য ডাঙৰ এটা পুখুৰী, এটা মাছ দিছে। কোনদিন বা বৰশী মাৰা খেলা হ'ব, বৰশী মাৰা খেলা হ'লে আপোনালোকক মই দেখুৱাম। তো চাই থাকক, যাই থাকক, এতিয়া মজা কৰি যাই থাকক। মোবাইলটো পানীত ভিজে পাছফালে দিলেই। না অকণমান গান ক'ব লাগিব। এইফালে চাওক পানী, এইফালে পানী, আৰু এইটো এটা ৰাস্তা। এইটো এটা ৰাস্তা। এইফালে যদি অকণমান যদি আৰু বানপানী উঠে না, ওফালে পৰা নদী আছে, এটা নদীৰ পৰা পানী আহিব, পানী আহিলে চেচ আকি দুয়োফালে পানী হ'ব। এইফালে মানুহবিলাক ডাইৰেক্ট শিবিৰ পাতিব। তো এইফালে চাওক আমাৰ ফিল্ডখন পানী, আৰু মোৰ চাকাখন অকণমান মই মানে হল্ড কৰি থওঁ, মানে আগৰ পৰা এখন গাড়ী আহিছে, সেইকাৰণে অকণমান থৈ দিওঁ চাপাই। আৰু অসমৰ পৰিস্থিতি এতিয়া কেনেকুৱা ডাঙৰ ভয়ানক হৈ গৈছে চাওক। এইবোৰ গোটাই গাৰা চাৰা, খাল বিল গোটাই পানী, ইফালে ৰাস্তা, এইফালে। আৰু মই মনে যাব লাগিব অকণমান। নহওঁতে বেছি চিঞৰি গ'লে কোনোবা কিজানি এই মানে অকণমান পানী ঠাণ্ডাও লাগে, ভালো লাগে, গৰমো লাগে, লেপ কম্বল উৰি কেনেকৈ শুই আছে। তো সেইকাৰণে মই অকণমান ভইচটো কমাই দিব লাগিব। চাই যদি অকণমানো বেয়া পালে নে বা ভাল পালে, তেনেহ'লে লাইকটো কৰি যাব। মানে বহুত ভিডিঅ' মই 2-3খন মান ভিডিঅ' আপলোড কৰিলোঁ, এটা লাইক নাহে, ভিউজো 100 মান আহে, 3 মাহ 100 ভিউজ আহে। তো সেইকাৰণে মই ভাবিছোঁ এইখন যাতে 1K ভিউজ আহে। তো এইবোৰ চাওক, ইফালে আকৌ বানপানী। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ছাটা বৰষুণ বহুত দি আছে চাওক না ওপৰত। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কৰিবা, আৰু চেনেলটো যদি কোনোবা নতুনকৈ আহিছে, তো চেনেলটো পাক্কা ছাবস্ক্ৰাইব কৰি থৈ যাব। নহওঁতে য'তে লগ পাম ত'তে বাগৰাই মাৰিম।